আৰু এইটো পেকেটৰ মালপোৱা আছে কেইটা 8টা মালপোৱা আছে এইটো পেকেট লৈছে 50 रुपीस 50 টকা মালপোৱা আছে 8টা আৰু তাৰপিছত ল'লোঁ তিল পিঠা এইটো পেকেট হৈছে ইয়াতে আছে 10টা তিল পিঠা আৰু লৈছে 60 টকা তো একো নহয় দাম মেটাৰ নকৰে কাৰণ বিহু মেইন वेलकम बैक टू माई अनादर भिडिओ नमस्कार मैं सुनी आपलोक सकलोके स्वागतम जानाइছোঁ मोर आज এই ভিডিঅ'টিলে सो गाइज की खबर आपलोकर निश्चय भाले आछे चागे मयো भाले आछो जेहेतु আজি হৈছে गरु बिहु আৰু गरु बिहु बारु आपलोके केनेदरे उदযাপन करिले प्लिज कमेन्टर जरियाते जनाब सो हे गाइज मैं आछो गुवाहाटीत আৰু गुवाहाटीत मैं किदरे এই बिहुটি उदযাপन करिम बा मैं किदरे प्रस्तुति चलाइছো हेखिनिके मैं आपलोকক এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাৰ চেষ্টা কৰিম তাৰ আগতে মই আপোনালোক সকলোকে বাপুতিহৰ ৰঙালী বিহুটিৰ আন্তৰিক শুভেচ্ছা জনাওঁ যিটো আপোনালোকে দেখা পাইছে বা দেখা পাব যে মই কেনেদৰে কি পিঠা পনা যি যা জলপান সেইখিনি আনিব পাৰোঁ গোটাব পাৰোঁ সেইখিনি গোটালোঁ লগতে এক নম্বৰ মেইন কথা হৈছে জেতুকা আৰু যিটো জেতুকা নহ'লে বিহু একেবাৰে ফিকা আৰু সেই জেতুকা বিচাৰি মই ক'ত গ'লোঁ ক'ব নালাগে আৰু কিন্তু এই জেতুকা এই গুৱাহাটী নালাগে যদি মই দিল্লী মুম্বাই য'তেই নাথাকিলোঁ ত'তেই মই বিচাৰি আনিলোঁহেঁতেন যি কি নহওক বিচাৰি আনিলোঁ পালোঁ ঘৰত থকাহেঁতেন একেবাৰে পটাত পিচিলোহেঁতেন জেতুকা কিন্তু ইয়াতে আৰু মিক্সাৰ গ্ৰাইণ্ডাৰত দিম হৈ গ'ল আৰু চ' আজি ৰাতি জেতুকা লগাম ৰাতিপুৱা সোনকালে উঠি গা পা যি মাহ হালধিৰে গা পা ধোৱাৰ যি পৰম্পৰা সেইখিনি ফ'ল' কৰিম সেইখিনি পৰম্পৰা ৰাখিম ঘৰত থাকোঁতে কৰিছিলোঁ প্ৰায় কৰোঁ কিন্তু দেই নকৰা নহয় এনেকুৱা নহয় যে এই ভিডিঅ'টোৰ বাবেহে মই কৰিছোঁ নহয় একদম ভুল যিহেতু এই যি নিয়ম এই যি পৰম্পৰা সেইখিনি জীয়াই ৰখাটো আমাৰ বাবে সেয়া হৈছে আমাৰ কৰ্তব্য সেইকাৰণে মই সেইখিনি এই গুৱাহাটী চহৰতো মই সেইখিনি যিমানখিনি পাৰোঁ মোৰ দ্বাৰা মই সেইখিনি চেষ্টা কৰিছোঁ পিঠা পনা আনিলোঁ তিল পিঠা নাৰিকল লাডু তিল লাডু মালপোৱা বাকী মুড়ি চিৰা দৈ গুড় যিখিনি কয় সেইখিনি আৰু সেইখিনি যোজা কৰাত মেইন মানে স্পেচিয়েলি মোক বহুত বেছি হেল্প কৰিছে আইতাই য'ত মই আছোঁ আৰু ইয়াতে মাত্ৰ আমি দুজনে আইতা আৰু মই সেইকাৰণে যিখিনি পাৰোঁ সেইখিনি যোজা কৰিলোঁ আৰু সেইখিনিকে মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাম বাকী অহা কালিলৈ কি হয় চাওঁ এই ভিডিঅ'টি অকণমান দীঘলীয়া হ'ব পাৰে তো মই অলপ যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাম আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টি চাই যেন ব'ৰ নহয় সেইকাৰণে বেছি কথা একো লেকচাৰ বেছি নামাৰোঁ বাকী ভিডিঅ'টি চাই আপোনালোকে কেনে পালে প্লিজ কমেণ্টৰ জৰিয়তে জনাব লগতে ভাল পালে এটা লাইক কৰি দিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিহেতু আপোনালোকৰ মৰম আশীৰ্বাদৰ পালেহে হয়তো মোৰ চেনেলটোত অকণমান আগবাঢ়ি যোৱাত সুবিধা হ'ব চ' বেছি লেকচাৰ একো নামাৰোঁ ভিডিঅ'টি চাই থাকিব বুলি আশা কৰিলোঁ মই গৈ আছোঁ মই যিগৰাকী আইতাৰ লগত আছিলোঁ সেই আইতাৰ ভায়েকৰ ঘৰলৈ ঠিক আছে তো সেই ভায়েকৰ ঘৰত মানে সেই আংকলৰ ঘৰৰ পৰা জেতুকা আনিবলৈ গৈ আছোঁ চ' আপোনালোকৰ ভিডিঅ'টিৰ জৰিয়তে মই দেখুৱাম যিহেতু মানে আইতাই কৈছিলে যে টমটম মানে টুকটুকি কয় নাজানো কি কয় আমাৰ সেইফালেতো টমটম চ' কিন্তু মই যোৱা নাই কাৰণ ওচৰতে বহুত বেছি দূৰ নহয় যদি অকণমান খোজকাঢ়ি যাওঁ এটা এক্সাৰচাইজো হ'ব আৰু লগতে সেই জেতুকা পাত লোৱাৰ পাছত পিঠা পনা যি পাৰোঁ মই ল'ম মানে ওচৰত সেই আইতাহঁতৰ ঘৰৰ ওচৰত মই যিখনৰ পৰা মিঠাই চিঠাই লওঁ সেইখনত বহুত ধুনীয়া পিঠা চিঠা নাৰিকল লাডু মানে যিকোনো ধৰণৰ পিঠা পনা বিস্কুটৰ পৰা ধৰি XYZ কি বঢ়িয়া সেইখিনি সকলো ধৰণৰ মানে তাতে সামগ্ৰী পোৱা যায় তো সেইখনৰ পৰাই ল'ম এতিয়া লৈ লওঁ প্ৰথমে গৈ
প্ৰথমবাৰ আহিছোঁ, নাজানো কোনফালে আছে। ৰিক্সাত যাব পাৰিলে কিন্তু ৰিক্সাত নাযাওঁ, কাৰণ এতিয়া খোজকাঢ়িলে অকণমান মোৰ কাৰণেও ভাল হ'ব। সেইকাৰণে খোজকাঢ়ি গৈ আছোঁ। ইয়াতে বোলে অনুপম পথ নে কি পথ নাজানো, চাওঁ। অনুপম পথটো মানে বিচাৰি পালোঁগৈ দেই ফাইনেলি। এতিয়া সেই আইতাৰ ভায়েকৰ ঘৰ উলিয়াব লাগে, চাওঁ। ক'ত আছে? হাউচ নাম্বাৰ 21। দুটা ৰাস্তা আছে বুলি কৈছিলে। আচ্ছা, প্ৰথমবাৰ গুৱাহাটী এনেকৈ ঘৰ বিচাৰি আছে। কেৱল বিহুৰ বাবে, কেৱল এই জেতুকাৰ বাবে, কাৰণ বিহু হৈছে অসমীয়াৰ প্ৰাণ। চব জেতুকা গুৱাহাটী নালাগে, দিল্লী মুম্বাইটো যদি মই থাকিলোহেঁতেন এনেকেই মই বিচাৰিলোহেঁতেন। হাউচ নাম্বাৰ 21। চাওঁ কিমান দূৰ উলিয়াব পাৰোঁ। দেখিছে জেতুকাৰ কাৰণে কি হাহাকাৰ। ঘৰৰ নম্বৰো লগতে চাব লাগিব, নহ'লে পাহৰি যদি হেৰাই যাওঁ কেনেবাকৈ। জেতুকাও গ'ল, মানুহো গ'ল, ঘৰো। হাউচ নাম্বাৰ 13, তাৰমানে এতিয়া আমি 21 পাব লাগিব। 21 হাউচ নাম্বাৰ। আইতাই কৈছিলে যে হাউচ নাম্বাৰ 21 আৰু ঘৰটোত নতুনকৈ ৰং মাৰিছে। চ' ইমান দিগদাৰ নহয়, ইমান ডিফিকাল্ট নহয় আজিকালি মানুহ নেহেৰাই। নানি মানে আইতা অকলে আছে। আইতাৰ কাৰণে কিমান খৰধৰ কৰিবলগীয়া অৱস্থা। য়েছ নানি আহি আছোঁ, পালোহি। চ' সেই হেল্ল' এভৰিৱান, আপোনালোকে ভিডিঅ'টি চাব। এইটো ভিডিঅ' অলপ দীঘলীয়া হ'ব পাৰে, কাৰণ আজি হৈছে গৰু বিহু। আৰু ভিডিঅ'টিৰ জৰিয়তে আপোনালোক সকলোকে মোৰ আন্তৰিক
প্লাছ যিখিনি বজাৰ চজাৰ কৰিলোঁ জেতুকা আদি ক'ত মানুহৰ ঘৰ বিচাৰিবলগীয়া অৱস্থা গুৱাহাটী চহৰত ক'বলৈ একো নাই ভিডিঅ'টি চাব। আহক মই আজি দেখুৱাওঁ মই এতিয়া যিখিনি বিহু বুলি আনিলোঁ সেইখিনি কি আনিলোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বহুত বেছি গোটোৱা নাই, অলপ যিখিনি গোটাইছোঁ ভাবিছিলোঁ তাতকৈ অলপ কমকৈ পাম, যিহেতু আইতা আৰু মইহে, সেইকাৰণে বহুত বেছি নহয়। কিন্তু কি কৰিম আৰু গুৱাহাটী চহৰত বিহু এনেদৰেই, ঘৰত হোৱাহেঁতেনতো কথাই নাছিলে। একেবাৰে এইখিনি যিখিনি কিনিবলগীয়া অৱস্থা সেইখিনি নিজেই বনালোহেঁতেন। প্ৰথমতে আনিলোঁ মই এয়া ল'লোঁ মালপোৱা, আৰু এইটো পেকেটৰ মালপোৱা আছে কেইটা, 8টা মালপোৱা আছে। এইটো পেকেট লৈছে 50 ৰুপিজ, 50 টকা মালপোৱা আছে 8টা। আৰু তাৰপিছত ল'লোঁ তিলপিঠা এইটো পেকেট হৈছে, ইয়াতে আছে 10টা তিলপিঠা, আৰু সেই লৈছে 60 টকা। ত' একো নহয়, দাম মেটাৰ নকৰে, কাৰণ বিহু মেইন। মালপোৱা ল'লোঁ, তিলপিঠা ল'লোঁ, আৰু যিহেতু চিৰা মুড়ি গুড় সেইখিনি গোটেইখিনি ঘৰত আছে, সেইকাৰণে আনিলোঁ। দৈ ল'লোঁ, এইটো দৈ আধা কেজি লৈছোঁ। আৰু ল'লোঁ তিল লাডু, এইটো লৈছে তিল লাডুত লৈছে 50 টকা পেকেট, বেছি নাই, এই জেতাই নাথাকক আৰু মেটাৰ নকৰে দাম এতিয়া আৰু। তাৰপাছত নাৰিকল লাডু এইটো লৈছে 60 টকা এইটো পেকেট। চ' ল'লোঁ দৈ, চিৰা মুড়ি, তাৰপাছত গুড় চুৰ গোটেইখিনি ঘৰত আছেই, মুড়ি লাডু ঘৰত আছেই। আনিলোঁ এতিয়া নাৰিকল লাড়ু, তিলৰ লাড়ু, তিলপিঠা আৰু মালপোৱা। চ' সেইখিনিয়ে, আৰু প্লাছ মোৰ একদম মেইন বস্তুটো হৈছে জেতুকা। জেতুকা যে ক'ত বিচাৰিছোঁ মানে ভাবিব নোৱাৰা, মোৰ মানে জীৱনত মনত থাকিবলগীয়া দিন এইটো। এয়া হৈছে জেতুকা, এইখিনি যিহেতু ইয়াতে ঘৰত থাকিলেতো জেতুকা আমি পটাত পিছোঁ, কিন্তু ইয়াতেতো পটা চটা একো নাই, সেইকাৰণে এইখিনি আজি ৰাতিলে মিক্সিত পিচিম আৰু লগাম। চ' বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ পৰিয়ালৰ লগতে মোৰ ফেচবুক ফেমিলি, মোৰ ইউটিউব ফেমিলি, মোৰ ইনষ্টাগ্ৰামৰ প্ৰতিজন ফ্ৰেণ্ড, মানে গোটেই সকলোকে বাপুতি সাহোন ৰঙালী বিহুটিৰ আন্তৰিক বহুত মৰম শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৰে যেন এইবাৰ বিহুটি, যিহেতু বিহু এইবাৰ 2 বছৰৰ মূৰত হৈছে, গতিকে কি ক'ম, বিশেষ বেছি একো নকওঁ, বেছি ক'লে ব'ৰ হৈ যাব আপোনালোকেও। গতিকে কি ক'ম আৰু, এইখিনিয়ে মোৰ বিহুৰ মানে যুঁজা। চ' অহাকালিলৈ কি হয় চাওঁ।